গৰম মছলা দিছ না হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই বাবে বহুত 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 ধন্যবাদ ফালে গ'ল মোৰ ৰুটি আৰু ভাজি পিঁয়াজ লগত আছে জলকীয়া আৰু এইফালে চাওক আমাৰ মিস্ত্ৰী গ'ল কাম আৰম্ভ তো এতিয়া মই যাম বজাৰত মানে কিবা কিবি লগা আছে তো ধুনীয়াকৈ বজাৰখিনি কৰি আৰু এইফালে গাড়ী চাড়ী ৰেডি কৰি আছোঁ কাৰণ আমাক বস্তু লাগে এতিয়া এইফালে দুটা ওলছি তো চলো আৰু বজাৰৰ পৰা লৈ আহিলো আমি এখন চালনী বালা চালা চালনী এইখন এতিয়া বনাব লাগিব তাৰপিছত এইবিলাক বালি আছে এয়া চাওক বালি আছে বালিবোৰ চালব লাগিব তাৰপিছত আৰম্ভ হৈ যাব মানে কাম আৰু মই আহি গ'লো কামৰ জেগাত এইফালে ভদ্ৰদাই কি কৰিছে চাওক ভদ্ৰদা কি কৰি আছ কইলা কাম কৰিছে দে কৰা কাঠ কাটিছে আৰু আজি কি কি হয় দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু বহুতে চাই ভাল পাইছে যিহেতু গতিকে ভালকৈ দেখুৱাম আপোনালোকক কামবোৰ তো এইখন এতিয়া বনাব লাগিব আৰু এইফালে চাওক ৰমন দাই একদম কৰাটোৰ অভাৱত দাউদি কাটিছে কাঠ মাৰা মাৰা একদম গেছি 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 আর বল আছে ন বল আছে এতিয়া আমি বনাম চালঙি মানে এইখন হল বালা চালঙা চালঙি ধুনীয়াকৈ বনাম চব কাঠত মাৰি দিব লাগিব খিৰকি দি আহি গ'ল ৰুটি আৰু এইফালে বুন্দিয়া আৰু চাহ এতিয়া ধুনীয়াকৈ থৈ দিওঁ বুন্দিয়াৰ লাৰু তই খাইছা না এতিয়া আমি বিম ঢালাই কৰিম এয়া চাওক ধুনীয়াকৈ বিম ঢালাই মানে চব আপডেট দি থাকিম যদি কোনোবাই শিকিব খোজে শিকি ল'ব পাৰে না কি ৰমন দা মিস্ত্ৰী কাম তো ভিডিঅ'ৰ পৰা শিকিব পাৰে তো কেনেকৈ দি থকা হয় চাই ল'ব এই ৰদ দি দিছোঁ এনেকৈ মাজত ইয়াত মানে এতিয়া মছলা দিয়া হ'ব এইফালে মছলা আছে আমাৰ মছলা মাৰি এই মজা ফৰদা একদম এয়া আৰম্ভণি তো আমি ইধৰ আ যায়গা মছলা আৰু এয়া আহি গ'ল আমাৰ মছলা গৰম মছলা দিছ না এই গৰম মছলা আহি গ'ল একদম ধুনীয়াকৈ আৰু ইয়াক মানে খাচি খাচি ভৰি দিব লাগিব এই বঢ়িয়া মজবুত হ'ব লাগিব একদম ইফালে আহি গ'ল মোৰ দুপৰীয়াৰ ভাত আৰু ভাতৰ লগত আছে যে দালি আছে চয়াবিন আছে চাটনি আছে লগত আছে এইফালে ভেন্দি টেঙাই দি বনোৱা লগত আছে মাছ পুৰা অকণমান এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু চাওক কঁঠালৰ গুটি আছে দালিত আৰু আছে অমিতা তো চলো শুৰু কৰতে ভাত চাত খাই ধুনীয়াকৈ শুই দিলোঁ একদম হৈ গ'ল গধূলি আন্ধাৰ হৈ গ'ল দেখিব পাইছে আপোনালোকে কি কি কাম হ'ল মই দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক একবাৰ ধুনীয়াকৈ যিহেতু ক'লোঁ প্ৰথমতে দেখুৱাম বুলি এইটো মানে বিমটো হৈ গ'ল এইটো হওঁতে অকণমান সময় গ'ল তাৰপিছত এইটো হোৱাৰ পিছত কাম কৰিলে এইখিনি ধুনীয়াকৈ গাঁথনি কৰিলে মানে ইটাখিনি তো আজি এইখিনি কাম হ'ল তো আপোনালোকক দেখুৱাই দিলোঁ ধুনীয়াকৈ আৰু এয়া চাওক পানী চানী মাৰা হৈ গৈছে তো আভি হৈ গয়া হে শাম আৰু গধূলি লৈ আহিলোঁ চাইকেল মানে চাইকেল চলাই আহি গ'লোঁ ফুৰিব এয়া চাওক গাড়ী চাৰিওফালে আৰু গাড়ীৰ মাজে মাজে মই তো বলক সাইকেল চলাই এক পাক মারিও চলো खुराक पैसा कर रहा ये मैं जीत गया अरे बाबा जीत गया रे मैं जीत गया ঘুরি ফুরি আহি গেল ঘর আর এতিয়া হৈ গল রাতি মানে কি কব আর দিনটো একদম পুরা ব্যস্ত তোমার মানে পুরা ব্যস্ত মানুষ কারণ মিস্ত্রি লাগিছে আর মিস্ত্রির লগত একদম মহ লাগিছো এইটো আনা সেইটো আনা এইটো হে হৈ গল এইটো আনি দিব লাগে সেইটো হে হৈ গল এইটো আনি দিব লাগে মানে একদম মিস্ত্রি যিমান কাম কৰিছে মহ হেমানে কাম কৰিব লগা হৈছে মানে মিস্ত্রি কষ্ট বেছি হৈছে কিন্তু মই আৰু মিস্ত্রিৰ কাৰণে যোগাল কৰিব লগা হৈছে এইটো না সেইটো না এটো কৰা তো এনেকৈ এই সময় হৈছে তো এনেকৈ পুরা দিনটো ব্যস্ত হৈছো আৰু আপোনালোকক অকণমান ভিডিও কৰি দেখুৱালো যেহেতু ঘৰৰ কাম কৰিছে এইকাৰণে ঘৰতে আর ভিডিও কৰিছো বেলেগত যোৱা নাই
তো আবি হৈ গিয়া ৰাত আৰু তাৰ মাজতে এটা বস্তু দেখুৱাই দিছোঁ আপোনালোকক এইফালে চাব পাৰে ষ্টিক ফাইল লৈছোঁ ইমান ষ্টিক ফাইল লগতে আৰু প্ৰেছৰ কামো চলি আছে এইফালে প্ৰেছৰ কামো কৰি আছোঁ এইবোৰ ষ্টিক ফাইল এইবোৰ ফটো ফ্ৰেম ধুনীয়াকৈ এইবোৰ কামো কৰি আছোঁ আৰু তাৰ মাজতে এনেকৈ মিস্ত্ৰীও লাগিছে আৰু এনেকৈ ভিডিঅ' কৰি আছোঁ মানে অলপ ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তো কি ক'ব আৰু পুৰা ব্যস্তৰ মাজতে এনেকৈ ভিডিঅ' বনাইছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এতিয়া যিহেতু হৈ গ'ল ৰাতি এতিয়া খাব লাগে ভাত তো ধুনীয়াকৈ ভাতটো খাই লওঁ মানে কেতিয়া ৰাতিপুৱা হয় কেতিয়া ৰাতি হয় ঠিকে নোহোৱা হৈছে এইকেইদিন যিহেতু কাম চলি আছে ঘৰত তো দেখুৱাম আপোনালোকক বিভিন্ন ধৰণৰ ভিডিঅ' দেখুৱাম আজি এইখিনি দেখুৱাব পাৰিলোঁ মানে এতিয়া ভাতটো খাই লওঁ তাৰপিছত কৈছোঁ এইফালে আমাৰ এই দুটাক চাওক এইফালে আছে বগু আৰু এইটো অলদস্তি এয়া ধুনীয়াকৈ মাছ খাই আছে আৰু এইফালে চাই আছে আৰু এতিয়া মই খাম ভাত আৰু আজি ভাতৰ লগত আছে দালি আছে এইফালে চাওক দালি আছে লগত আছে সয়াবিন আৰু এই আছে ভাজা মাছ আৰু আছে এয়া নেমু টেঙাৰ আচাৰ তো আমি ধুনীয়াকৈ খাই লওঁ আৰু এইফালে বগু আৰু দস্তিও খাই আছে এতিয়া আমিও ধুনীয়াকৈ ভাতটো খাই ল'লোঁ আৰু এতিয়া কাম আছে মানে এডিট কৰিব লাগিল ভিডিঅ'টো এডিট নকৰিলে আৰু কালি ৰাতিপুৱা দিব পৰা নাযাব ভিডিঅ'টো গতিকে এতিয়া ৰাতি এডিট কৰিব লাগে মানে এইকেইদিন টোপনিটো ভালকৈ মাৰিব পৰা নাই কাৰণ ৰাতি এডিট কৰিব লাগে আৰু কিবা কিবি কাম থাকি যায় যদি প্ৰেছৰ কিবা কাম থাকি যায় সেইখিনিও কৰিব লাগে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আৰু আহি যায় মিস্ত্ৰী সেইখিনিও কাম মানে পুৰা ব্যস্ত কি ক'ম ভাবোঁ ভিডিঅ'টো অকণমান দীঘল কৰি বনাম কিবা কিবি দেখুৱাম আপোনালোকক কিন্তু কি হ'ব যদি মিস্ত্ৰীৰ লগত এনেকৈ লাগি থাকোঁ বেলেগ কি দেখুৱাম সেইকাৰণে আপোনালোকক মই ঘৰৰ কাম কৰাই দেখুৱাই আছোঁ আৰু যিহেতু ঘৰতে আছোঁ সেইকাৰণে ঘৰৰ কাম কৰাই দেখুৱাই আছোঁ আৰু ডেইলি ভিডিঅ' বনালে এটা দিগদাৰ যে একে হৈ যায় বস্তুবিলাক তো কি কৰিব উপায় নাই আৰু একে হ'লেও যিহেতু মই ভাবিছোঁ যে ডেইলি ভিডিঅ' বনাম আৰু ভিডিঅ' বনাই আছোঁ সেইকাৰণে আপোনালোকক এইবোৰ আপডেট দি আছোঁ যিহেতু ডেইলি ভিডিঅ' বনালে আৰু মানে ধৰক যদি মই যদি বাহিৰলৈ গ'লো হয় তাৰে ভিডিঅ' দেখাবলৈ বা ক'ৰবাত ফুৰিব গ'লো হয় মানে ঘৰৰ বাহিৰত কৈছোঁ যদি ফুৰিবলৈ তাৰে ভিডিঅ' দেখাবলৈ আৰু যিহেতু ঘৰত আছোঁ সেইকাৰণে ঘৰৰ ভিডিঅ' দেখাব আছে আপোনালোকে তো মই বনাই আছোঁ আৰু যি পাৰোঁ যি পাওঁ আপোনালোকক দেখুৱাই আছোঁ মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানে ভাবোঁ যে দীঘলীয়া কৰোঁ ভিডিঅ'টো কিন্তু দীঘলীয়া কৰিব নোৱাৰোঁ কাৰণ বহুত কাম আহি যায় আৰু কামখিনি এৰি ভিডিঅ' এনেকৈ কৰোঁ তাৰ মাজতে ভিডিঅ' কৰিছোঁ আৰু চেষ্টা কৰিম কেইদিনমানৰ পিছত ভাল ভিডিঅ' দিবলৈ কিন্তু কিমান দিন দেৰি হয় নাজানো এনেকৈ ভিডিঅ' যদি আপোনালোকে ভাল পাইছে এনেকুৱা ভিডিঅ' দি থাকিম কাৰণ আপোনালোকে ভাল পায় আৰু কিয় নিদিনো তো এনেকুৱা ভিডিঅ' পাব যেতিয়ালৈকে ঘৰ নোলায় ঘৰৰ আপডেট পুৰা আপোনালোকক দি থাকিম ঘৰ ওলোৱাৰ পাছতো আপোনালোকে ভিডিঅ' পাব এনেকুৱা নহয় যে নাপায় কিন্তু ঘৰ নোলোৱালৈকে ঘৰৰ ভিডিঅ' দিয়ে থাকিম পুৰা ৰেগুলাৰ যিসকলে ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক এটা কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিব আৰু কি কম আহি থকা ভিডিঅ'সমূহ চাই থাকিব আৰু কিবা ক'ব লাগি থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিবচোন তো আজিলৈ বাই কাৰণ বহুত ৰাতি গাল এতিয়া ভিডিঅ'টো কৰিব লাগে তো বাই